হাই ফ্ৰেণ্ডছ এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। তো বহুদিন ভিডিঅ' কৰা নাই, তাৰ কাৰণে আপোনালোকে ক্ষমা কৰিব। তো আজি আহিছোঁ মই নলবাৰীত মোৰ ফ্ৰেণ্ড এজনৰ লগত, মানে তোৰ এছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম আছে আজি নলবাৰীত। চ' নলবাৰী নলন্দা পাব্লিক স্কুলত। চ' এতিয়া আহিছোঁ, তেওঁ পৰীক্ষা দিব গৈছে, সেইখিনি আপোনালোকক নেদেখুৱালোঁ। তো এতিয়া তেওঁ পৰীক্ষা দি ওলাই আহিব, মানে গ্ৰেড 3 নাই ফাৰ্ষ্ট গ্ৰেড 4 হ'ব। চ' তেওঁ লগ ধৰি আপোনালোকক অলপমান নলবাৰীখনৰ ভিউটো আপোনালোকে দেখুৱাম। তো ভিডিঅ' চাই থাকিব বন্ধুসকল। এইখনে হ'ল মোৰ বন্ধুজনে য'ত এক্সাম দিব আছে, তাৰ কলেজখন এইখনেই হ'ল। এইখনতে এক্সাম দি আছে, এতিয়া ওলাই আহিব। তো বন্ধুসকল যোনবিলাকৰ এক্সাম শেষ হ'ল সিহঁতে আহি আছে, চাওক কেনেকুৱা আহি আছে। ঠান্ডা কিনে বহি থাকলো আমার তাহলে বঢ়িয়া গম না আমি হোটেল মারতে কেনে হল হ্যাঁ পৰীক্ষা কেনে হ'ল? পরীক্ষা ভালো ভাল হৈছে। মই জীবন লাইফত ঘৰত আহি নকলো যে পৰীক্ষা আমার ভালো বলি সদায় বয়াই ৰিজাল্টটো আমার কিন্তু ভালো। গ্ৰেড 4 পৰীক্ষা শেষ হৈ গ'ল। তো আৰু মোৰ লগৰজন গ্ৰেড 3 পৰীক্ষা দিবৰ কাৰণে ভিতৰত সোমাই গ'ল। ভাবি যে অলপমান নলবাৰীখন অলপ ফুৰি চাওঁ, দেখুৱাম, চাই থাকিব বুলি।